অধ্যয়ন কক্ষলৈ আপোনাক স্বাগতম জনাইছোঁ। অধ্যয়ন কক্ষৰ আজি খণ্ডটোত মই ৰবাৰ্ট টি কিয়ছাকিৰ দ্য বিজনেছ স্কুল কিতাপখনৰ প্ৰথম অধ্যায়ৰ সাৰাংশ ক'বলৈ লৈছোঁ। প্ৰথম অধ্যায়টোৰ তেওঁ নাম দিছে ধনী লোকসকল কিয় ধনী হৈ গৈ থাকে। লিখকে আমাৰ সমাজৰ যিটো আৰ্থিক ব্যৱস্থা, সেই আৰ্থিক ব্যৱস্থাৰ দুটা স্তৰ, ধনী আৰু দুখীয়া, এই দুটা বুজাবলৈ তেওঁ দুটা চৰিত্ৰ অংকন কৰিছে। চৰিত্ৰ দুটা কিন্তু প্ৰকৃত মানুহেই। এজনক তেওঁ ৰিচ ডাড বুলি কৈছে আৰু আনজনক কৈছে প'ৰ ডাড। ৰিচ ডাডজন হৈছে তেওঁৰ যিজন প্ৰিয় বন্ধু, সেই প্ৰিয় বন্ধুজনৰ দেউতাক, যি কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা দীক্ষা নোহোৱাকৈ আৰু একেবাৰে শূন্য অৱস্থাৰ পৰা নিজকে উন্নীত কৰি এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু ধনী লোক হিচাপে নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। আনহাতে প'ৰ ডাড হৈছে তেওঁৰ নিজা দেউতাক, আৰু তেওঁ আছিল এজন উচ্চ শিক্ষিত আৰু হাৱাই প্ৰদেশৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আছিল হেড। দেউতাকে যদিও উচ্চ হাৰত দৰমহা পাইছিল, তথাপিও লিখকে দেখিছিল যে মাহৰ শেষলৈ তেওঁ ধনৰ অভাৱত ভাগি পৰিছিল আৰু মানুহজনে গোটেই জীৱনৰ কষ্ট উপাৰ্জিত ধনৰ খুব ক্ষুদ্ৰ অংশ এটা সঞ্চয় কৰিয়ে এই পৃথিৱীৰ পৰা বিদায় মাগিছে। সেইবাবে লিখকে তেওঁৰ 9 বছৰ বয়সৰ পৰা ঠিক 38 বছৰ বয়সলৈকে তেওঁৰ ৰিচ ডাড অৰ্থাৎ বন্ধুৰ দেউতাকৰ ওচৰত ব্যৱসায়ৰ শিক্ষা লৈছিল, যাক তেওঁৰ ভাষাত কোৱা হৈছিল বিজনেছ স্কুল। আৰু তেনেকুৱা এটা দিনতে এদিন হঠাৎ যেতিয়া স্কুলৰ পৰা আহি তেওঁ বিজনেছ স্কুলত আহিল, ৰিচ ডাডে তেওঁক সুধিলে যে আজি স্কুলত কি পঢ়ালে। লগে লগে তেওঁ ক'লে যে আজি শিক্ষকে মোক এটা মৰা ভেকুলী কাটিবলৈ দিলে, আৰু লগে লগে মই প্ৰশ্ন কৰিলোঁ যে এই মৰা ভেকুলী কটাৰ লগত মই এখন নতুন গাড়ী কেনেকৈ কিনিব পাৰিম, নাইবা মই কেনেকৈ ধনী হ'ব পাৰিম, তাৰ সম্পৰ্কটো যদি আপুনি দেখুৱাই দিব পাৰে, তেনেহ'লে এতিয়াই মই হাজাৰ হাজাৰ মৰা ভেকুলী কাটি দিব পাৰোঁ। তেতিয়া শিক্ষকে উত্তৰ দিলে যে এইটো কৰিলে তুমি পৰীক্ষাত ভাল নম্বৰ পাবা, আৰু ভাল নম্বৰ পালে তুমি এটা ভাল চাকৰি পাবা আৰু তোমাৰ জীৱনৰ এটা নিৰাপত্তা আহিব। যেতিয়া ৰিচ ডাডে প্ৰশ্ন কৰিলে যে তুমি সেইটোকে হোৱাটো বিচাৰা নেকি, লগে লগে লিখকে উত্তৰ দিলে যে নাই নাই নাই, কোনো পধ্যে হ'ব নোৱাৰে। মোৰ জীৱনৰ উপাৰ্জন মই কিমান কৰিম, মই কোনখন গাড়ী কিনিম, মই কেতিয়া ভেকেশ্যনত যাম, অৰ্থাৎ মই কেতিয়া ফুৰিবলৈ যাম, সেইটো মোক আনে নিৰ্ধাৰণ কৰি দিব, এইটো মোৰ কাৰণে হ'বই নোৱাৰে। তেতিয়া ৰিচ ডাডে ক'লে যে যদি তুমি ধনী হ'ব খুজিছা, তেনেহ'লে তুমি বিজনেছ অ'নাৰ হ'ব লাগিব আৰু ইনভেষ্টৰ হ'ব লাগিব, অৰ্থাৎ তোমাৰ নিজা এটা ব্যৱসায় থাকিব লাগিব আৰু তুমি বিনিয়োগকাৰী হ'ব লাগিব, তেতিয়াহে তুমি ধনী হ'ব পাৰিবা। সেইমতে লিখকে ৰিচ ডাডৰ লগত থাকিল তেওঁৰ 38 বছৰ বয়সলৈকে, আৰু নিজা ব্যৱসায় প্ৰতিষ্ঠা কৰি তেওঁ 47 বছৰ বয়সত এজন কোটিপতি ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত কৰিলে। তাৰ পাছত লিখকে ৰিচ ডাড অৰ্থাৎ সমাজৰ ধনী স্তৰ আৰু প'ৰ ডাড অৰ্থাৎ সমাজৰ দুখীয়া স্তৰৰ শিক্ষা সম্পৰ্কে থকা ধাৰণাটো এনেদৰে দাঙি ধৰিছে। প'ৰ ডাডৰ মতে তুমি স্কুললৈ যোৱা, ভাল নম্বৰ পোৱা, যাতে তুমি এটা ভাল চাকৰি গোটাই জীৱনটো সুখেৰে কটাব পাৰা। আৰু ৰিচ ডাড অৰ্থাৎ সমাজৰ ধনী স্তৰৰ মতে তুমি যদি ধনী হ'ব খুজিছা, তেনেহ'লে নিজা ব্যৱসায় আৰম্ভ কৰা, অৰ্থাৎ তুমি ব্যৱসায়ৰ মালিক হোৱা আৰু বিনিয়োগকাৰী হোৱা। আজি স্কুলত কি পঢ়ালে বুলি সোধা অন্য এদিনৰ প্ৰশ্নৰ উত্তৰত লিখকে ক'লে যে আজি টমাছ আলভা এডিছনৰ জীৱনীৰ ওপৰত ক'লে। তেওঁৰ বিভিন্ন ধৰণৰ আৱিষ্কাৰ আৰু বিজুলী বাতিৰ আৱিষ্কাৰৰ ওপৰত ধুনীয়াকৈ আলোকপাত কৰিলে। তেতিয়া ৰিচ ডাডে প্ৰশ্ন কৰিলে যে টমাছ আলভা এডিছন কেনেকৈ ইমান বিখ্যাত আৰু ধনী হ'ল, সেই বিষয়ে কৈছিলেনে? লিখকে তেনেধৰণৰ কোনো কথা কোৱা নাই বুলি কোৱাত ৰিচ ডাডে তেতিয়া ক'লে যে মই তোমাৰ শিক্ষকক নহয় বুলি নকওঁ, কিন্তু প্ৰকৃততে ভুল সেইটোৱেই। আচলতে এডিছনে বিজুলী বাতি আৱিষ্কাৰ কৰা নাছিল, তেওঁৰ আগতে কেইবাজনেও বিজুলী বাতি আৱিষ্কাৰ কৰিছিলে, এডিছনে মাত্ৰ সম্পূৰ্ণহে কৰিছিল সেই কামটো। এডিছনৰ আগতে যিসকলে বিজুলী বাতিৰ আৱিষ্কাৰ কৰিছিল সেইবোৰ প্ৰায়োগিক নাছিল, অৰ্থাৎ প্ৰেক্টিকেল নাছিল, গতিকে সেইবিলাকে স্বীকৃতি পোৱা নাছিল। এডিছনক ইয়াৰ আৱিষ্কাৰৰ স্বীকৃতি দিয়াৰ কাৰণটো হ'ল তেওঁ বিজুলী বাতিবোৰ ব্যৱসায়িক আৰু ব্যৱহাৰিক হিচাপে প্ৰয়োগ কৰিব পাৰিছিল। তেওঁ জেনেৰেল ইলেক্ট্ৰিক নামৰ কোম্পানীৰ উপৰিও আৰু কেইবাটাও কোম্পানী স্থাপন কৰিছিল। তাৰ পাছত ৰিচ ডাডে টমাছ আলভা এডিছনৰ জীৱনীৰ কথা ক'লে, কেনেকৈ তেওঁক স্কুলৰ পৰা ইডিয়ট বুলি খেদি পঠিয়াইছিল, আৰু তাৰপিছত তেওঁ কেনেকৈ ৰেল ষ্টেচনত পেপাৰ মেগাজিন আৰু কেণ্ডি বিক্ৰী কৰি ফুৰিছিল, আৰু তেনেকৈ বিক্ৰী কৰোঁতেই তেওঁ কেনেকৈ বিক্ৰীৰ কৌশলবিলাক শিকি পেলাইছিল, আৰু লাহে লাহে তেওঁ নিজেই পেপাৰ ছপা কৰি কেইজনমান মানুহ নিয়োগ কৰিব পাৰিছিল, আৰু কেনেকৈ তেওঁ সেই ল'ৰালি কালতে এজন চাকৰিয়ালৰ পৰা 12জন কৰ্মচাৰীৰে এজন মালিকলৈ পৰ্যবসিত হৈছিল। কিছুদিন পিছত তেওঁ এই কামটো এৰি টেলিগ্ৰাফ অপাৰেটৰৰ কাম আৰম্ভ কৰে, আৰু এই কামটো কৰাৰ পিছত তেওঁৰ যথেষ্ট কিবা লাভ হৈছিল বুলি তেওঁ কৈছিল। এই কামটোত তেওঁ এটা বৰ ডাঙৰ কথা শিকিলে, সেইটো হৈছে
কেনেকৈ টেলিগ্ৰাফ আৱিষ্কাৰ ছাকচেছফুল হৈছিল। টেলিগ্ৰাফ আৱিষ্কাৰ ছাকচেছফুল হোৱাৰ কাৰণ আছিল যে তেওঁলোকে এটা ছিষ্টেম তৈয়াৰ কৰি লৈছিল আৰু সেই ছিষ্টেমটোত কি আছিল, কিছুমান দক্ষ মানুহ, তাঁৰৰ লাইনবোৰ, পোষ্টবোৰ আৰু ৰিলে ষ্টেচন, এই সকলোবোৰ লগ লাগিহে টেলিগ্ৰাফ ছাকচেছফুল হৈছিল। আৰু বিজুলী বাতিৰ ক্ষেত্ৰতো তেওঁ এটা ছিষ্টেম তৈয়াৰ কৰি লৈছিল আৰু সেই ছিষ্টেমটোৰ যোগেদি বিজুলী বাতিক মানুহৰ উপযোগী কৰি তুলি তেওঁ নিজেও ছাকচেছফুল হৈছিল। আৰু সেই ছিষ্টেমটোৰ অবিহনে কিন্তু বিজুলী বাতিৰ একো কাম নাছিল। অৰ্থাৎ আৱিষ্কাৰতকৈ ছিষ্টেমটোৰহে বেছি দৰকাৰী। কিন্তু কথাটো হ'ল যে স্কুললৈ যায় কেৱল আনে তৈয়াৰ কৰা ছিষ্টেম এটাত কেনেকৈ কৰ্মচাৰী হয় সেইটো শিকিবলৈ। অৰ্থাৎ ছিষ্টেমৰ ডাঙৰ ছবিখন তেওঁলোকে দেখা নাপায়। অৰ্থাৎ তেওঁলোকে গছবোৰ দেখে কিন্তু অৰণ্যখন নেদেখে। আৰু এই ছিষ্টেমটোৰে অন্য নাম হ'ল নেটৱৰ্ক। ৰিচডাতে আকৌ কৈছে যে যিসকল অতি ধনবান মানুহ সেই সকলোবিলাকৰে কিন্তু ডাঙৰ ডাঙৰ নেটৱৰ্ক আছে। উদাহৰণ হিচাপে কৈছে যে ডি ৰকফেলাৰ, যাৰ আছিল গেছ ষ্টেচনৰ এজেঞ্চি আৰু তেওঁৰ আছিল নিজা ডাঙৰ নেটৱৰ্ক, য'ত আছিল জাহাজ, পাইপলাইন, বিতৰণকাৰী গাড়ী ইত্যাদিবিলাক। তাৰ পাছত উল্লেখ কৰিছে গ্ৰাহাম বেল, যি টেলিফোন আৱিষ্কাৰ কৰিছিল আৰু যাৰ আছিল AT&T নামৰ এটা টেলিফোন নেটৱৰ্ক। তাৰপিছত উল্লেখ কৰিছে মাইক্ৰ'ছফ্টৰ মালিক বিল গেটছ, যি বৰ্তমান যুগৰ আটাইতকৈ ধনী মানুহ আৰু তেওঁৰ আছে মাইক্ৰ'ছফ্টৰ নেটৱৰ্ক। মুঠতে এটা কথাই ক'ব লাগিব যে যদি তুমি ধনী হ'বলৈ বিচাৰিছা তেনেহ'লে তুমি ধনী মানুহৰ লগত বা যি তোমাক ধনী হোৱাত সহায় কৰে তেনেকুৱা মানুহৰ লগত। বহু মানুহ আছে যিয়ে এনে মানুহৰ লগত সময় পাৰ কৰে বা নেটৱৰ্ক কৰে যি তেওঁলোকক আৰ্থিকভাৱে পিছ পেলাই ৰাখে। নেটৱৰ্ক ব্যৱসায় হ'ল এনে মানুহৰ লগত কৰা ব্যৱসায় যি নিজে ধনী হোৱাৰ লগতে আপোনাকো ধনী হোৱাত সহায় কৰিব পাৰে। আপুনি সদায় নিজকে এটা প্ৰশ্ন কৰিব যে আপুনি যিসকল লোকৰ লগত অনবৰতে সময় খৰচ কৰিছে বা যি কোম্পানীত সময় খৰচ কৰিছে সেই সকলোবোৰ আপোনাৰ প্ৰতি বা আপুনি ধনী হোৱাৰ প্ৰতি উৎসৰ্গিত হয় নে নহয়। লিখকে স্বীকাৰ কৰিছে যে সকলো মানুহকে নিজা ব্যৱসায় আৰু নিজা নেটৱৰ্ক গঠন কৰিবলৈ শিকোৱাটো ইমান সহজ কথা নহয়। কাৰণ কি জানেনে? ইয়াৰ কাৰণ হৈছে যে মানুহবোৰক সৰুকালৰ পৰাই নিজা নেটৱৰ্ক বা নিজা বিজনেছ গঠন কৰিবলৈ শিকোৱাতকৈ আনৰ নেটৱৰ্ক বা আনৰ ছিষ্টেমত কেনেকৈ নিষ্ঠাৰে আৰু কষ্ট সহিষ্ণুতাৰে কাম কৰিব পাৰি সেই শিক্ষাটোতহে গুৰুত্ব প্ৰদান কৰে। পৰম্পৰাগত বিজনেছ মেনেজমেণ্টৰ কৰ্চবিলাকতো উদ্যোগপতি হোৱাতকৈ আন উদ্যোগপতিৰ তলত কেনেকৈ কৰ্মচাৰী হৈ উচ্চ হাৰত দৰমহা লাভ কৰিব পাৰি সেইটোহে শিকোৱা হয়। আৰু এনেবোৰ কাৰণতেই ধনী মানুহবোৰ সদায় ধনী হৈ গৈ থাকে। শেষত লিখকে নেটৱৰ্ক ব্যৱসায়ক সমৰ্থন কৰাৰ যুক্তি হিচাপে কৈছে যে প্ৰত্যেকটো ভাল নেটৱৰ্ক কোম্পানীয়ে একোটা বিজনেছ স্কুল, য'ত একোজন মানুহে নিজে ধনী হোৱাৰ লগতে আনকো কেনেকৈ ধনী কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিয়ে। ধন্যবাদ।